Hey guys, welcome back to Sena's Vlogs. আজি বহু দিন হ'ল একো ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনিব পৰা নাই। বিশেষ কিবা কিবি অসুবিধাৰ কাৰণে এনেকুৱা হ'ল। সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আনো। মানে কি হৈছে, মোৰ ড্ৰয়িং ৰুমটো বহুত খালী হৈ আছে। যিখিনি ফাৰ্নিচাৰ লগত লৈ আনিছোঁ সেইখিনিয়ে আছে। বিশেষ একো সজাব পৰা নাই এতিয়ালৈকে। লাহে লাহে সজাম আৰু হয়নে। মানে এতিয়া ষ্টিকাৰ এটা অৰ্ডাৰ দিছিলোঁ, সেইটো আহি পাইছে। সেইটো আপোনালোকক খুলি দেখুৱাওঁ আৰু কেনেকৈনো মই ৱালত সেইটো মানে লগাওঁ সেইটো আপোনালোকক দেখাওঁ। বলক তেন্তে চাওঁ ভিডিঅ'টো। এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। হাজবেণ্ডে খুলি আছে পেকেটটো। মই অৰ্ডাৰ কৰা ষ্টিকাৰটো এজোপা গছ হয়। সেইখিনি ৱালখনত লগাব লাগিব। এই নাম্বাৰ 1, নাম্বাৰ 2 এনেকৈ বহুতকেইটা আছে। লগাবলৈ বহুত খেলি মেলি হয়, তথাপি লগাইছোঁ আৰু। চাই লওক, আমি এইটো অৰ্ডাৰ কৰিছিলোঁ। ষ্টিকাৰটো লগোৱা মোৰ কমপ্লিট হৈ গ'ল। আপোনালোকে চাওকচোন দূৰৰ পৰা কেনেকুৱা লাগিছে। দেখিবলৈ ভাল লাগিছেনে? চাওকচোন, মোৰতো ভালেই লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। এনেকৈ মই এইটো লগালোঁ ৱালত। আপোনালোকৰ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।